কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। ন্যায় দিয়ে হাইকোৰ্টে, ন্যায় দিয়ে ন্যায়ালয়ে, ন্যায় মুখ্যমন্ত্ৰীয়ে নিদিয়ে। তেতিয়াহ'লে মই কেনেকৈ ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলোঁ। আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই। আজি অসমৰ মানুহে মোক ধন্যবাদ জনাইছে যে আজিলৈকে এজন মানুহে বেল পোৱা নাই। সেইটো আমাৰ কাৰ ক্ৰেডিট? বিজেপিৰ ক্ৰেডিট। ছিংগাপুৰে ক'লে যে কোনো হত্যাকাণ্ড হোৱা নাই, অসম পুলিচে প্ৰমাণ কৰিলে যে হত্যাকাণ্ড হৈছে। ছিংগাপুৰতকৈও ভাল কাম কোনে কৰিলে? অসম পুলিচে কৰিলে। সেইকাৰণে গোটেই পাব্লিক এইবাৰ ধুমুহাৰ দৰে ওলাই আহিছে যে বিজেপিক ভোট দিম। কেছটোতো ন্যায়ালয়ত আছে। ন্যায়ালয়ে 10 দিনতো জাজমেণ্ট দিব পাৰে, 30 দিনতো দিব পাৰে, 100 দিনতো দিব পাৰে, 150 দিনতো দিব পাৰে। ন্যায় দিয়ে হাইকোৰ্টে, ন্যায় দিয়ে ন্যায়ালয়ে, ন্যায় মুখ্যমন্ত্ৰীয়ে নিদিয়ে। তেতিয়াহ'লে মই কেনেকৈ ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। আমাৰ কাম চাৰ্জশ্বিট দিয়া আছিলে, আমিতো চাৰ্জশ্বিট দিলোঁ। আজিলৈকেতো কোনো জেলৰ পৰা ওলাই আহিব পৰা নাই। আজি অসমৰ মানুহে মোক ধন্যবাদ জনাইছে যে আজিলৈকে এজন মানুহে বেল পোৱা নাই। সেইটো আমাৰ কাৰ ক্ৰেডিট? বিজেপিৰ ক্ৰেডিট। ছিংগাপুৰে ক'লে যে কোনো হত্যাকাণ্ড হোৱা নাই, অসম পুলিচে প্ৰমাণ কৰিলে যে হত্যাকাণ্ড হৈছে। ছিংগাপুৰতকৈও ভাল কাম কোনে কৰিলে? অসম পুলিচে কৰিলে। সেইকাৰণে গোটেই পাব্লিক এইবাৰ ধুমুহাৰ দৰে ওলাই আহিছে যে বিজেপিক ভোট দিম।